ছিলে যে চেলাৰী লৈ আহি আছিল ডিউটিৰ পৰা তেতিয়া পাছফালে ৰডে মাৰি পেলাই মানে তেওঁৰ যিমান চেলাৰী আছিল লৈ গৈছিল সময় নামটো কোনে দিছিল তো সময় নামটো দেউতাই দিছিল পাপা বুলি কওঁ পাপাই দিছিল দেউতা আছে দেউতা ঢুকালে সৰুতে ঢুকালে কিন্তু ধৰি লওক তেওঁৰ মানে ধৰি লওক বহুতখিনি বেমাৰ আছিলে আচলতে তেনেকৈ আমি গোটেই তেনেকৈ মানে মই সৰুতে তেওঁ অকল বেমাৰতে পালোঁ আৰু প্ৰায় ধৰক তেনেকৈ এনে 2013 মানত ঢুকাইছে একচুৱেলি ডকাইত হৈছিলে মানে ফাৰ্ষ্ট ইনচিডেণ্ট হৈছিলে যে চেলাৰী লৈ আহি আছিল ডিউটিৰ পৰা তেতিয়া পাছফালে ৰডে মাৰি পেলাই মানে তেওঁৰ যিমান চেলাৰী আছিল লৈ গৈছিল আৰু মানে আপোনাৰ মুখত মানে এটা চিনাৰী ক্ৰিয়েট কৰিবলৈ মুখত মদ চদ ঢালি পেলাই মানে অলপ এনেকুৱা এটা ক্ৰিয়েট কৰিছিল তাৰপিছত ওপৰত থকা পইচা কেইটকা অকল বাচি থাকিলে মানে ইয়াত থকাকেইটা কোনে কৰিছিলে আজি গম নাপালো আৰু একচুৱেলি মায়ে দেউতাক বচাবলৈ আচলতে ডক্টৰে কৈছিল 95% চান্স নাই মানে অকল 5% বা 3-4% আছে বুলি তো যদি ডক্টৰ কোৱা হয় যে এনেকুৱা ঘটনা হৈছিলে বুলি পুলিচ কেছ আহিব আগতে তাৰপিছতে ট্ৰিটমেণ্ট হ'ব সেইকাৰণে ক'লে যে ষ্টেৰৰ পৰা পৰিলে বুলি তাৰপিছতে ট্ৰিটমেণ্টটো লগালগ আৰম্ভ হৈছে আচলতে তেতিয়া তোমাৰ বয়স কিমান আছিল মই সৰু তেতিয়া চাগে UKG বা 1 তাৰপাছত প্ৰেছাৰ ষ্ট্ৰক হৈছিল দুবাৰকৈ পেৰালাইচিছ হৈছিল তাৰপিছত আকৌ আপোনাৰ নিউমনিয়াও হৈছিল আকৌ তাৰপিছত লাষ্টত কিন্তু কেঞ্চাৰ হোৱাৰ কাৰণেহে ঢুকাল ৰিকভাৰ হৈ গৈছিল প্ৰথমবাৰ আকৌ ৰিটাৰ্ণ হৈ গ'ল মানে বস্তুটো তো তেতিয়া ডেথ হৈছে আৰু 2013 তেতিয়া মই চাগে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ দেউতাৰ সময় বেয়া আছিল সময় তেনেকুৱাই ক'ব লাগিব আৰু বেমাৰতে প্ৰায় কটালে